নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। এতিয়া ওলাইছোঁ নামঘৰলৈ যাবলৈ। আজি আমাৰ নামঘৰৰ মানে আসন প্ৰতিষ্ঠা দিৱস আছে। তাৰ আগতে কেইটামান কথা আপোনালোকক ক'বলৈ বিচাৰিছোঁ। এইকেইটাক আপোনালোকে ভালকৈ চাই লওক। এইকেইটা হৈছে মৰিগাঁৱৰ ফালৰ কংকেচি ভেৰনীয়া গুণ্ডা। মোক দম দি আছে বোলে তই বোলে পাভ মাছৰ নিচিনা কিবা কিবি আৰু উলুটি শিলুটি, তই আমুকহে তই তামুকহে, তই বোলে আঁচনি বহুত পাইছ, তই কি জানো আমুক তামুক। হে ভগৱান, হেৰৌ বোপাইহঁত এইকেইটা আছেনে নাই? এইকেইটা আছে নাই? তোৰ বেছি দূৰৰ নহয় বা মোৰ ঘৰৰ ওচৰৰে হয়। তোহঁতৰ মোৰ প্ৰতি ইমান শত্ৰুতা কিহৰ? সঁচা কথাটো ক'লে লাজ পাওঁ কিয়? আজি তোহঁতে ঘৰত বহিয়ে আমাক যিমানখিনি দম দেখাই আছ, কংগ্ৰেছী চৰকাৰ মানে নাহোঁতে তোহঁতে এনেকুৱা। আৰু আগতে দেখা পাইছিলোঁ নহয়, আগতে যেতিয়া মই মৰিগাঁৱলৈ যাওঁ তৰাণী কলবাৰী, তাত তেতিয়া আমাৰ ঘৰৰ পদূলিমুখৰ পৰা মানে মোৰ নমাটিৰ পৰা তালৈকে একদম 2.5 ঘণ্টা লাগে। 2.5 ঘণ্টা মানে ৰাস্তা পদূলি ইমান বেয়া। তাকে কওঁতে লাজ পালি যে ৰাস্তা পদূলি ইমান সুন্দৰ কৰিছে আৰু আঁচনিসমূহৰ কথাটো ক'বই নালাগে। বাকী কি কি কাম কৰিছে সেইখিনি সকলোৱে দেখা পাই আছে। সেইকাৰণে তাৰ উত্তৰটো এতিয়া দি দিছে। তাতে তোহঁতে লাজ পাইছ কিয়? ইমান যে বেয়া বেয়াকৈ সমালোচনা কৰিছিলি, কম বেয়া বেয়াকৈ সমালোচনা কৰিছিলি নে বাৰু? গতিকে সমালোচনা কৰিছিলি আৰু একাংশ মানে পৰ্টেলকো দেখা পাইছিলোঁ দেই। মোবাইলটো যেতিয়া হাতত লৈ থাকোঁ, সকলোখিনি টিভিত নাচাওঁ মোবাইলটোত, তেতিয়া ভাবিছোঁ ইমান প্ৰচাৰ সঁচাকৈ এইবাৰ অকণমান চেঞ্জ হ'ব, মানে নতুন চৰকাৰ গঠন হ'ব বুলি যিহেতুকে একদম কেনেকুৱা আৰু হে ভগৱান কিমান প্ৰচাৰ দেখিলোঁ। ফুটুকাৰ ফেনটো হ'ল। গতিকে লাজ পোৱা নাই? এতিয়া মোক কি কৈছে, তোক আমুক কৰিম, তই আমুকহে, তই আঁচনি পাইহে মাত মাতিছ মামাৰ ফালে, তই আগত আচলতে যিটো সঁচা কথা সেইটোতো কমেই। সঁচা কথাটোতো কমেই। আজি হিয়াৰ আমঠুক লৈ ৰাজনীতি কোনে কৰা নাই? সকলোৱে ৰাজনীতি কৰিছে। কিন্তু কি হৈছে, আমাৰ মামা নিশ্চুপ হৈ আছিল। বহুতে বহুত ধৰণৰ কথা কৈছে। এতিয়াতো চৰকাৰ আহিছে, এতিয়াতো চাই থাকিব আপোনালোকে। এতিয়া আপোনালোকে চাব ন্যায় পায় নে নাপায় সেইটো আপোনালোকে চাব। গতিকে মোক যে কৈ আছে আঁচনি, মোৰ মানুহজনে চৰকাৰী চাকৰি কৰে নহয়, মোক একো আঁচনি নালাগে আৰু মই একো আঁচনি নাপাওঁ। এটা যোগ্যতাৰ হিচাপত এটা আঁচনি পাইছোঁ, সেইটো হৈছে আমাৰ পাখি মাইনাৰ স্কুটিখন, হয়নে নহয়? আমাৰ পাখি মাইনাৰ স্কুটিখন পাইছোঁ আৰু সেইটো তাই নিজৰ তাই টেলেণ্টৰ কাৰণে পাইছে। তাই পঢ়া শুনাত ভাল, পাৰ্চেণ্টেজ ভাল পাইছে, সেইকাৰণে তাই স্কুটিখন পাইছে, হয়নে নহয়? গতিকে তাৰ বাহিৰে আমাৰ মামাৰ আঁচনি আমি একো পোৱা নাই। আৰু বিশেষকৈ এতিয়া কথা এটা কৈছোঁ, আমাৰ মা দেউতাহঁতে পাইছে আঁচনি, কাৰণ মা দেউতাহঁতৰ কথাটো বেলেগ। মই বেলেগখন ঘৰৰ সেইটোও কমেণ্ট কৰিছে, তোৰ মাৰ বাপেৰে পাই আছে, তেনেহ'লে সেয়া ক'ৰ মানুহ হ'ব? সেইখিনি ক'ৰ মানুহ হ'ব? মোৰ মা দেউতাই এতিয়া সেইবিলাক আশা নকৰে, দেউতা পেঞ্চনাৰ হয়। গতিকে ঘৰ যিহেতুকে এতিয়া কোনো নাই আৰু সেয়া নালাগেও। এইবাৰ দেউতাই কণ্ট্ৰলৰ চাউল পাম বুলি মানে পাইছিলোঁ, মই নানিলোঁ আৰু কাৰ্ডখন আছে, মই নাই অনা। এই চাউলকেইটা আনিবলৈ তালৈকে যামগৈনে। গতিকে আঁচনি নোপোৱানো পাইছে, কিন্তু আঁচনিটোত আৰু আঁচনিখিনি পালোঁ বুলিয়ে মানে সঁচা কথাটোতো কমেই, ভাল কাম কৰিছে সেইখিনি কমেই। কিন্তু এতিয়া যে মোক যে কৈ আছে তই আমুকটো পাইছ, তই তামুকটো পাইছ, তই এতিয়া ইহঁতৰ ফালে কেলৈ মাতিছ, আপোনালোকে সমালোচনা কৰিছিলে। মই এটামান ভিডিঅ' দিছিলোঁ নে বাৰু? নে বিজেপিৰ ফালে কৈছিলোঁ নে কংগ্ৰেছৰ ফালে কৈছিলোঁ? ভিডিঅ' দিছিলোঁ নেকি? কিন্তু এতিয়া যিটো দেখিছোঁ একদম ইমান বেয়াকৈ আমাৰ মানে ৰূপজ্যোতি কুৰ্মীকো বহুত বেয়াকৈ, আমাৰ এইফালে ৰমাকান্ত দেউৰী ছাৰকো ইমান বেয়াকৈ সমালোচনা কৰিছিল। এতিয়া লাজ পোৱা নাই? মৰিগাঁও কেইটাক কৈছোঁ, যিকেইটা মৰিগাঁও, সকলোকে কোৱা নাই কংগ্ৰেছী কৰ্মী দেই, মৰিগাঁও কেইটাক কৈছোঁ। মৰিগাঁও মানে মই প্ৰফাইলটো চাইছোঁ, মৰিগাঁও লিখা আছে, আপোনালোকে চাব আৰু ইনবক্সতো দিছে, তোক চাই ল'ম। মোক কি চাবি, মই গৈয়ে থাকিম মৰিগাঁও, যিহেতুকে মোৰ ঘৰত মৰিগাঁৱতো ঘৰ আছে মোৰ। সিহঁতে কৈছে যে এইকেইটা বোলে নকল কৰিহে বোলে মানে 2 নম্বৰী কৰি পেলাই বোলে আমাৰ এবাৰ বিজেপি চৰকাৰখন আহিছে। যদিহে তোমালোকে ইমানখিনি জানা, প্ৰমাণটো দিয়াহি আকৌ। 2 নম্বৰী যদি কৰিছে প্ৰমাণটো দিয়া। তোহঁতক কৈছোঁ, চকুকেইটা মোক ভুকতি আনিবলৈ মন গৈছে। বাপ্পা ঐ, একো পোষ্টে দিব নোৱাৰোঁ। কেইজনীমান আছে মহিলা, কেইটামান আছে আমাৰ মানে বিচনাত শুই থকা, কাম নাইকিয়া। সেইকেইটা কাম নাইকিয়া, একো কাম নাই। সিহঁতে মানে কংগ্ৰেছী চৰকাৰ আহিলে কি কৰিব, একদম দম দি বস্তু লুটিব। এতিয়া কৈছোঁ যে ৰাস্তা পদূলি ঘাট ইমান ভাল হ'ল, আমি এটুকুৰ জেগালৈ এতিয়া সুন্দৰকৈ যাব পাৰোঁ। সেই আগতে একেবাৰে মৰিগাঁও চেণ্ডিকেটত মই পুৰণি গোদামৰ পৰা যেতিয়া আহোঁ, সঁচা কথাটো কৈছোঁ আকৌ নিজৰ অভিজ্ঞতা, মৰিগাঁও চেণ্ডিকেটৰ পৰা যেতিয়া আহোঁ, মৰিগাঁও চেণ্ডিকেটত উঠোঁ আৰু দেই, তাৰমানে আমি পুৰণি গোদাম ষ্টেণ্ডৰ পৰা হেৰিত আহোঁ, মানে ৰিক্সা লৈ আহোঁ, মৰিগাঁও চেণ্ডিকেটত নামোঁ। মোৰ আৰু সেইটো বাংলাদেশে মোৰ একেবাৰে গোটেই ডাঙৰ বেগ 8-9 হাজাৰ টকা কাপোৰে আছিলে সেইটো তেতিয়া দিনতে মানে সেইটো কিমান দিনত বুলি ক'ম আৰু দেই, 2003 চনত
2003-04 মোৰ গোটেই একেবাৰে বেগটো চুৰ কৰি লৈ গুচি গ'ল ৰিক্সা আলাই আৰু এতিয়া কি সুন্দৰকৈ থাকিব পাৰিছোঁ। লাজ পাওঁ কিয় কথাটো ক'লে। তাৰপিছত একদম মানে আৰু পইচাটো যদি কম 20 টকাহে দিম দেই, নহ'ব, একে দমেই বেলেগ, একেবাৰে নহ'ব, ইমানটো দিবই লাগিব, নহ'ব। তাৰমানে ৰিক্সাৰ পৰা নামিব লাগে যে নিদিব, সিহঁতে হাত একে এনেকৈ থাকিব ভৰি। আৰু সেইখিনিৰ পৰা যেতিয়া আমি সুৰক্ষিত হ'ম, ৰাইজে বুজি পাইছে, সেইকাৰণে ৰাইজে আকৌ এবাৰ আমাৰ মামা চৰকাৰ আনিছে। সকলোৱে নিজৰ মত প্ৰকাশ কৰিব পাৰে। আৰু এইটোৱে নহয় যে মত প্ৰকাশ কৰোঁতে কাৰোবাক টাৰ্গেট কৰি লওঁ। কিয় টাৰ্গেট কৰিব লাগে? মোক কিয় টাৰ্গেট কৰিব লাগে? মই কি মিছা কথাটো ক'লোঁ যে সকলো ফালৰ পৰা আমি সুৰক্ষিত। আজি মোৰ ঘৰৰ কাষত দমকলটো কোনটো প্ৰজাতিয়ে চুৰ কৰিছে ধৰাও পৰিছে। পৰহি দিনাখন মোৰ ঘৰৰ আগৰ দিনাখন টমটম চালক এজন আহিলে, আহি পেলাই তাতে পানী খালে, খাই পেলাই বেটেৰীটো চাৰ্জ দিলে, দি পেলাই পিছদিনাখন ৰাতি 3টা বজাত তলা ভাঙি গোটেই দোকানখন চুৰ কৰি লৈ গুচি গ'ল। এতিয়া কি হওক? সেইবিলাককো খেদিব লাগে। আৰু মোৰ দমকলটো, মোৰ মুখখন চোকা বুলি ক'ব বাৰু, খং উঠি আহিছে। মোৰ দমকলটো পুতি থৈ আহিলোঁ, এই টমটম ঠেলাৱালাকেইটা যে সিহঁতে গৈ পেলাই সেইকেইটা চুৰ কৰি নিয়ে মানে একদম হে ভগৱান। সেইকাৰণে কি হয়, কংগ্ৰেছী চৰকাৰ আহিলে ভাল বুলি কয়। কংগ্ৰেছী চৰকাৰ আহিলে আমাক একদম ঘৰৰ ভিতৰতে মাৰি থৈ যাবহি। সেইকাৰণে বাংলাদেশ মুক্ত হ'ব লাগে। সেইখিনিকে ক'লোঁ, যোনে যি কয় কৈ থাকক। এতিয়া মই নামঘৰলৈ যাওঁ আৰু যিসকল এবাৰ জয়ী হৈছে তেওঁলোকৰ কাৰণেও সুন্দৰকৈ আমি নামঘৰতে সেৱা এভাগ ল'ম। আৰু অনাগত দিনখিনিত যিমানখিনি ৰাইজৰ অসুবিধা হৈ আছে বৰ্তমান, সেইখিনি যাতে সুন্দৰকৈ কৰিব পাৰে। চৰকাৰখন গঠন কৰি আকৌ সুন্দৰ কাম কৰক, আকৌ জাকত জিলিকি উঠক, আকৌ যাতে 5 বছৰৰ পিছত যদি জীয়াই থাকোঁ আকৌ আমি কৰিম আৰু কি কৰোঁ, হয়নে নহয়? বুজাই চাগে বুজিছে। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কোনোবাই কাৰোবাৰ দলক ভাল পায়, কোনোবা দলক বেয়া পায়, সেইটো কথা আমাক ক'বলৈ নাই। যাৰ মত প্ৰকাশ কৰি নিজে লিখি থাকিব পাৰে নিজৰ পোষ্টত, নিজৰ একাউণ্ট আছে, নিজৰ পেজ আছে, তাতে নিজৰ মতসমূহ প্ৰকাশ কৰক। আৰু এইটোৱে নহয় যে কিবা এটা মত প্ৰকাশ কৰাৰ লগে লগে তাতে যে বেলেগে টাৰ্গেট কৰি বহুত ধৰণৰ বেয়া কথা ক'ব। মোক কৈছে মোৰ ঘৰখন ঠিক কৰি ল'ব লাগে বোলে প্ৰথমতে। অ' বাবা, তোমাকে কৈছোঁ, এই মৰিগাঁওবাসীটো কৈছোঁ, সি মৰিগাঁৱৰ দেই, মোক চাই আছোঁ মাজে মাজে স্পেচ ফুল হৈ যায় যে, সেই মৰিগাঁৱটোক কৈছোঁ, তুমিতো নগাঁও এইফালেদি অহা যোৱা কৰি থাকা, গতিকে মই ঘৰখন ঠিক কৰি লৈছোঁ নে নাই তুমি এপাক চাই যাবাহি। আৰু মোৰ 2জন কৰ্মচাৰীও বহুত প্ৰয়োজন হৈ আছে। তুমি যদি থাকিবলৈ বিচাৰা মোৰ ঘৰত ইটো সিটো কৰিবলৈ তুমি থাকিবহি পাৰা, কাৰণ মই দোকান খুলিছোঁ, তাত কৰ্মচাৰী 2জন মোক লাগে দেই। গতিকে মোক যে কৈছে প্ৰথমতে ঘৰখন ঠিক কৰি লওঁ, মই ঘৰখন ঠিক ঠাক কৰি মন্দিৰৰ নিচিনাকৈ ঘৰখন ৰাখি তাৰ পাছত মই নিজৰ পেজত মোৰ নিজৰ ব্যক্তিগত মোৰ নিজৰ যিখিনি মোৰ যিহেতুকে মোৰ বাক স্বাধীনতা আছে, মোৰ নিজৰ মনৰ কথাখিনি মই প্ৰকাশ কৰোঁ। তুহুতেও নিজৰ মনৰ কথাখিনি প্ৰকাশ নকৰ কিয়? তুহুতে যে মোক আহি পেলাই ফুচুককৈ যেন তাত একেবাৰে মুৰ্গীয়ে খুচৰা নিচিনাকৈ খুচৰি যে মেছেজ কৰ, তুহুতে এনেকুৱা পৰিপাটি বিচনাত শুই পাইছা জানো? নাই পোৱা নহয়। মোক যে কওঁ প্ৰথমতে ঘৰখন ঠিক কৰি লওঁ, সেইকাৰণে দেখাইছোঁ। মই ঘৰখন ঠিক কৰি লওঁ, বিচনাখনো একে ধুনীয়াকৈ ফিট ফাট কৰিহে বহি পেলাইহে মই ভিডিঅ'টো দিওঁ। তুহুতৰ দৰে এনেকৈ জেগাকণ চাফা কৰি পেলাইহে যাতে আকৌ বহি পেলাই লোকক কমেণ্টটো দিয়া, সেইটো ছিষ্টেম মোৰ নহয়। বহুত ক'লোঁ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মানে মই একদম খং উঠি গৈছে। কালি পৰা চাই আছোঁ, কিবা এটা দিওঁহে, তই কান্ধুলি মাছ, তই আমুকহে, তই তামুকহে, তই এনেকৈহে কৈছিলি। কমেই আকৌ সঁচা কথাটো কমেই, নিজৰ হ'লেও সঁচাটো কমেই। আৰু এইখন চৰকাৰ যদি কিবা বেয়া কাম কৰে সেইটোও মই ক'ম। গতিকে এতিয়া লাজ পাইতো লাভ নাই, হাৰিলিয়ে আৰু একেবাৰে বেলেগ হাৰণ দিছ। গতিকে এতিয়া হাৰিলি যেতিয়া, এতিয়া কি কৈছে, EVM চোৰ, আমুক চোৰ, তামুক চোৰ। যেতিয়া একে ক'তো একো নাপায় তেতিয়া সেইবিলাক বদনাম দিয়ে। ক'তো একো আশোহা যেতিয়া নাপায়, মানুহে ক'তো খুট উলিয়াব নোৱাৰে, তেতিয়া সেইবিলাক পায়। আৰু এটা কথা এইখিনিতে কওঁ, আমাৰ মাজৰে এগৰাকী ভিডিঅ' ক্ৰিয়েটৰ, তেওঁ বাৰু কংগ্ৰেছৰ হৈ ভিডিঅ' বনাইছিলে বাৰু, তেওঁৰ কথাত নাই, বনাইছে, তেওঁ নিজৰ মত প্ৰকাশ কৰিছে, তেওঁক এতিয়া ট্ৰল কৰি থাকিব লগা একো কথা নাই। কিন্তু তেওঁৰ নামত যে এখন চিঠি পেলাইছে, বেয়া লাগিছে। মানুহগৰাকীয়ে মনোৰঞ্জন দিয়ে, ভিডিঅ' বনাই নিজৰ পেজত দি থাকে, বেলেগকতো কোৱাগৈ নাই, নিজৰ পেজত ভিডিঅ' দি থাকে, যি কৈ থাকক। কিন্তু তেওঁ চাৰিত্ৰিক দিশত গৈ পেলাই কিবা যে চিঠি এখন পেলাইছে, তেওঁ কিবা বেয়া ভিডিঅ' উলিয়াইছে, সেইবিলাক কিহৰ কাৰণে কৰে বাৰু? ইমান হিংসা নে? ইমান হিংসা কিয়? সেইবিলাক কৰিব একেবাৰে নাপায়। টাৰ্গেট কৰি লৈছে, তেওঁ টাৰ্গেট কৰি লৈছে। গতিকে ভিডিঅ'টোৰ যোগেদি কৈছোঁ, এইবিলাক কৰিব নাপায়। লোকলে যেতিয়া বেয়াটো কৰিবা, নিজৰ ঘৰত সেইটো প্ৰতিফলিত হয় বা নিজৰ লগত সেইটো মানে বেয়া হয়। গতিকে সকলোকে ভালকৈ চাবা, সকলোৰে লগত যেতিয়া তুমি ভালটো কামনা কৰিবা, নিজৰো ভাল হয় দেই, মই সেইটোকে ভাবোঁ। গতিকে প্ৰভু ভগৱন্তই প্ৰত্যেকটো দিশতে মোক চকু মেলি চাইছে। সেইদিনা দেখিছে নহয়, মই মা ঘৰলৈ গ'লোঁ, বৰ্তা ল'ৰাটোৱে ফোন কৰিলে যে আগদিনাখন মানে একদম ঘৰটো মানে চব ভাঙিলে আৰু, কিন্তু প্ৰভু ভগৱন্ত আছে, ভিতৰৰ গিলখন ভাঙিব নোৱাৰিলে, চাবিটো কিন্তু তাতে লাগিও আছিলে, ভাঙিব নোৱাৰিলে। অৱশেষত মই গৈ পেলাই সুন্দৰকৈ বস্তুখিনি লৈ আহি তলা চাবি আকৌ মাৰি থৈ আহিলোঁ।
দেখা পাইছে ভগৱান মোৰ লগত সদায় আছে। মানুহে হিংসা কৰিলে দুটকা ভৰাব আৰু প্ৰভু ভগৱন্তই মানে যেতিয়া আমাৰ দৃষ্টিত আমাক বেয়া পাব তেতিয়া ভেটি উচান দিয়ে বুলি এষাৰ কথা আছে। গতিকে সত্যৰ সদায় জয়। সকলোৰে যেতিয়া ভালটো কামনা কৰিবা তোমাৰ লগতো ভালেই হ'ব। ৰাখিছোঁ, লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়া হৰি মন্দিৰলৈ যাওঁ দেই। কৃষ্ণ প্ৰভু, অ' হৰি, অ' ৰাম।